মই এতিয়া বৰহাট যাবলৈ ওলাইছোঁ। বৰহাটত মানে আমাৰ CLFৰ মিটিং আছে, তালৈ যাম। বৰহাট হায়াৰ ছেকেণ্ডেৰীত হ'ব। আমাৰ ইউনিফৰ্ম আগতে সেউজীয়া আছিল, এতিয়া গুলপীয়া কৰিলে। আজি গুলপীয়া ইউনিফৰ্ম প্ৰথম পিন্ধি লৈছোঁ। ৰাতিপুৱা খৰধৰকৈ ৰুটি দুটা বনাই লৈ গাখীৰ এগিলাচ সৈতে খালোঁ। চাবি বেগ লৈ চিধা গৈ থাকোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি বহুত দিন হ'ল আপোনালোকৰ আগলৈ ভিডিঅ' আনিব পৰা নাছিলোঁ, প্ৰায় এবছৰমান হৈ গ'ল চাগে। আজিৰ পৰা আকৌ মই নতুনকৈ ভিডিঅ' আনিম বুলি ভাবিছোঁ। আপোনালোকে যাতে মোক ছাপোৰ্ট কৰে, মোৰ ভিডিঅ'বিলাক প্ৰথমৰ পৰা শেষলৈকে চাই, তাৰ আশাৰে মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে যাতে চাই বলক। স্কুটিখন মই আগতীয়াকৈ আলিত ওলাই ৰাখিছোঁ। লাহে লাহে স্কুটি চলাই গৈ আছোঁ। এতিয়া মই পামগৈ বৰহাট হাই ছেকেণ্ডেৰী। লাহে লাহে আহি মই হাই ছেকেণ্ডেৰীৰ গেটৰ মুখ পালোহি। এতিয়া মই ভিতৰলৈ সোমাই যাওঁ, কিমান মহিলা আহিছে চাওঁগৈ। মিটিঙৰ জেগা পাই গ'লোহি। মহিলাসকল আহি ৰৈ আছে। মই অলপ দেৰিকৈ পাইছোঁহি, হ'লেও ইমান মহিলা নাই, কাৰণ এতিয়া খেতি ছিজন, সকলোৱে খেতিত লাগিছে। মিটিঙলৈ আহিবলৈ নোৱাৰিলে, কাৰণ 37টা ভিউ, এগৰাকীকৈ আহিলেও 37গৰাকী হ'ব লাগে, কিন্তু 37গৰাকী প্ৰায় নাই, 20গৰাকীমান হৈছে চাগে। এষাটি ব্লকৰ পৰা ছাৰ দুজন আহিছিল, কিন্তু এজনকহে ভিডিঅ' কৰা হ'ল। ঘৰ আহি পাই খানা বনালোঁ, আৰু খানা বনাই নিজে খালোঁ। খাই মেলি আকৌ ওলালোঁ কাপোহা চলাই গাঁৱৰ মানুহ দুঘৰ মানলৈ বুলি। ৰাস্তাটো পকা নহয়, শিল দিয়া ৰাস্তা, সেইকাৰণে বহুত খলা বমা। স্কুটিখন ঘাটলাং মাটলাং কৰিছে। সেইখিনি এতিয়া এই ঘৰত আছোঁহি, বহি আছোঁহি, ভিতৰত বহিবলৈ মাতিছে। আন্ধাৰ ভিতৰত ফেন চলি আছে, ফেনৰ হাৱা ল'বলৈ মাতিছে এই মামীজনীয়ে। ভিতৰলৈ আহিছোঁ। চাহ খাবলৈ দিলে, লগতে আৰু এগৰাকী আলহী আহিল। তাই আলিফালে গৈ আছিল, মই মাতিলোঁ। আন্ধাৰ হৈ গ'ল ঘূৰোতে ঘূৰোতে। এতিয়া এঘৰত সোমাইছিলোঁ, সেইঘৰৰ পৰা মই খোজকাঢ়ি স্কুটিখন চলাই আহি আছোঁ। ঘৰ পাওঁতে আকৌ অকণমান আন্ধাৰ হ'বগৈ, হ'লেও ইমান দূৰ নহয় বাৰু। তথাপিও স্কুটিখন ৰাখি থৈছোঁ। ফালে আন্ধাৰ আন্ধাৰ আন্ধাৰ, চব পিনে আন্ধাৰ হৈ গৈছে। গৈ থাকোঁ, আৰু ভিডিঅ' নকৰোঁ।